Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে and welcome back to my YouTube channel guys. আৰু মোৰ পৰিয়ালৰ ফালৰ পৰা আপোনালোক সকলোকে অসমীয়া নতুন বৰ্ষৰ অৰ্থাৎ আমাৰ সকলোৰে মৰমৰ বাপতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰো নতুন বছৰ আপোনালোকলৈ লৈ আহক সুখ শান্তি আৰু আশাৰ বতৰা। বাহ 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 বেয়া আজিকালি মানে ধুনীয়া সাহিত্যিক ভাষা ক'বলৈ শিকিছোঁ গাইজ। আৰু আজি হৈছে এটা স্পেচিয়েল দিন। আজি আমাৰ কলেজত প্ৰাক বিহু আদৰণি মানে বিহু আদৰণি পাতিছে, প্ৰি বিহু চেলিব্ৰেশ্যন। আৰু তাত আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা জেং বিহু দল উলিয়াইছোঁ আৰু আমি শিকিলোঁ। খুব কম সময় শিকিছোঁ, দুদিনো ভালকৈ শিকা নাই বুলি ক'ব পাৰি। কালি শিকিছোঁ প্ৰথমৰ পৰা লাষ্টলৈকে আৰু গানো ভালকৈ মুখস্থ হোৱাই নাই। নাচি থাকোঁতে বাৰু ওলাই যাব সেইটো। আৰু এতিয়া মই ঘৰত আছোঁ, 10টা বাজিবলৈ হ'ল। আৰু লগতে আমাৰ 6th ছেমিষ্টাৰৰ যিবিলাক দাদা বাইদেউ আছে প্ৰতিটো ডিপাৰ্টমেণ্টৰে, তেখেতসকলৰ কাৰণে এটা ৰাজহুৱাভাৱে বিদায় সভা পাতিছে, মানে বিদায় অনুষ্ঠান। আৰু তাৰপিছতে হ'ব আমাৰ বিহু, মানে মুকলি বিহু হ'ব শুনিছোঁ। আৰু অকলেও নাচিব দিব পাৰে, অকলে মানে এটা গ্ৰুপ ছিংগলকৈ। আৰু গাইজ দেখিছেনে, আমাৰ জেতুকাজোপা কাটি দিলে, কিন্তু জেতুকা নাই কাৰণে মেহেন্দি লগাইছোঁ, ৰং নধৰিলে। এতিয়া কাৰোবাক ছোৱালী এজনীক আনিব গৈছোঁ, খুন্দি থৈছে বোলে, তাতে লগামগৈ। আৰু দেখিছে নহয়, উপায় নাই। ৰাতিপুৱা এখনে মোৰ ৰাতিপুৱাৰ মুখ চাই লওক গাইজ, মেকআপ নকৰা মুখ। আৰু এতিয়া ভাত খাই মেলি উঠিলোঁ, ওলাই লওঁগৈ, ওলাই পিনে কলেজত লগ পাই আছোঁ। মোৰ ওলাই হৈছেগৈ আৰু মানে ওলাই হ'ল। মায়ে কপৌ ফুল এপাহ আনিব গৈছে, খোপাটো বান্ধিব বাকী আছে। একদম তাকলি আজি, চুলি ষ্টাইল কৰিব নোৱাৰি যিহেতু একদম তাকলি হৈ গৈছোঁ আজি। তাৰপিছত ড্ৰেছটো এবাৰ দেখাই দিছোঁ, ক'ত থওঁ ফোন। এইটো মোৰ ড্ৰেছ জেং বিহুৰ কাৰণে। এখন হাঁচতি, কোনোবাই যদি জোকাই মই হৈ গ'ল ওলাই। তাৰপিছত একেবাৰে কলেজত লগ পাই আছোঁ। ফাইনেলি কলেজ পালোহি গাইজ। আৰু মই মেহেন্দি লগাইছোঁ, ৰং নধৰিলে যে, এতিয়া জেতুকা এনেকৈ লগাই আছোঁ। মই ৰাইজসকলক দেখাই দিওঁ, এজনী এবাৰ নিজকে দেখাই লওক কেমেৰা। নেদেখাওঁ দেই, মই ধৰিবলৈ নাজানো, আকৌ কিবা মুখখন ডাঙৰ ডাঙৰকৈ ওলাই যাব। নমস্কাৰ গাইজ। আৰু চাই থাকক শেষলৈকে চাব, গোটেই দিনটো আজি কি কি হ'ব কি কি নহ'ব চব দেখাই দিম। এতিয়া জেতুকা লগাই লওঁ গাইজ, তাৰপিছত লগ পাই আছোঁ। এতিয়া ওলাই গৈছোঁ ঘৰলৈকে, ছাৰহঁতে গালি পাৰি আছে। বহুত দৌৰা দৌৰি হৈছে নহয়, কিছুমান আহিয়ে পোৱাহি নাই ছাৰ। কি হ'ব আৰু চাই থাকক, সম্পূৰ্ণ চাই থাকক, গম পাব। জল্দি হৈছে, বহুত জল্দি হৈছে মানে গাইজ। এতিয়া আমাৰ ছাৰহঁতৰ মাজত হৈ আছে কণী যুঁজ প্ৰতিযোগিতা। চাই থাকক কোনে জিকে কোনে হাৰে। মিটিং হৈ আছে আৰু আমাৰ ভালকৈ শিকা হোৱা নাই যিহেতু, সেইকাৰণে এবাৰ শিকি লওঁ বুলি আহিলোঁ। এখন ছোৱালীখন হাই মোক কেলে মাজে মাজে এৰি থৈ যায়, ইমান ধুনীয়া নাচনী লাইফ। আজি তাইৰ বাৰ্থডে গাইজ, উইচ কৰি দিব। আজি মই জগিছিলোঁ, আজি দিনটোলৈ জগিছিলে। আৰু এতিয়া আমি অকণমান প্ৰেক্টিচ কৰি লওঁ, তাৰপিছত নাচিব দিব। গায়িকা দলপতি
শিকি লওঁ গাইছ কেনেকুৱা লাগিছে বাৰু জনাব দেই চবকে কেনেকুৱা লাগিছে গাইছ মই নাই খোৱা গাইছ হ'ব ঐ এইকেইটা খুলি লওঁ অলপ শিকিলোঁ এতিয়া শিকিবলৈ জান ওলাই গৈছে আৰু গানবিলাক মানে মনত ৰখা নাই তাত গৈ যদি পাহৰি থাকোঁ তাৰপিছত মই গান মনত পেলাই দিম ময়ো পেলাই দিম বাৰু মই নোলালোঁ গাইছ আমনি লাগি গৈছে অঁ আমাৰ ৰিলচটো বনাবগৈ সুধিলোঁ বুলি বগালৈ যাব লৈছিলোঁ বগা কৰি বাদে অকণমান ৰিলচটো বনাব আছে নে গাইছ আমি ৰিলচ এটা বনাম আপোনালোকে গৈ মোৰ ইনষ্টাগ্ৰামত চবকে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি শ্বেয়াৰ কৰিব মই যে কাপোৰ পিন্ধিয়ে নহ'ব কেনেকুৱা যে লাগে নমস্কাৰ ফাৰ্ষ্ট প্ৰেৰণা ছেকেণ্ড প্ৰেৰণা দুই প্ৰেৰণা তোমালোক হৈছে বেলেগৰ কাৰণে প্ৰেৰণা কাৰণ তোমালোক হৈছে প্ৰেৰণা আমাৰ ছোৱালী মুখা অনুৰোধ জনাইছোঁ হয় নেকি মই অকলে বেয়া লাগিছে গাইজ নাছিলোঁ গাইজ ফুলে চুলে নাছিলোঁ তাৰপৰা এতিয়া আমাৰ ছাৰহঁতে গান বাই বাই অ' পাৰ্টি পাৰ্টি নাছিলোঁ আমি এতিয়া আমি আমি জলপান গ্ৰহণ কৰিবলৈ গৈ আছোঁ অকণমান ভুল হ'ল বাৰু অকণমান ভুল হৈ গ'ল বাৰু কিন্তু একো নাই
আমি অকল এদিন শিকিছো আমাৰ এই হাঁহিতে মানুহজনী এইগৰাকী দেখুৱাই দিয়ে হাঁহি দিলেও মই গান মনত পেলাই দিছো তাকো ডাঙৰকে হাঁহিছে মিচিকে হাঁহি নহয় একো নাই আমাৰ এদিন শিকি পিনে ভাল হৈছে আৰু হয় নাই আপোনালোকে চাব অকণমান দি দিম গোটেইটো নিদিম আৰু যদি গোটেইটো চাবলৈ মন আছে কমেণ্ট কৰিব তেতিয়া আমি গোটেইটো দি দিম আৰু এতিয়া আমি খাওঁগে গাইছ চৰি আমি খাওঁগে এতিয়া আমাৰ আখললৈ গৈ আছো এখন হৈছে আমাৰ কলেজৰ আবেলি পৰিৱেশ আবেলিৰ পৰিৱেশ মোকো দেখাই দিয়া চটফটি আমি খাই লওঁগে গাইছ আৰু এখন হৈছে আমাৰ আখল আৰু এই গছজোপা টকলা কৰি দিলে বহুত দুখ এই গছজোপা কাটোতে বহুত বিবাদ হৈছিলে হলা গাইছ আমাৰ ঘৰত এনেকুৱাই দেই আমাৰ ঘৰত এনেকুৱাই এইখিনি চবে খোৱা আৰু ওলাইছা কেনেকে খাই জলপান তোমাৰ ভাগে নাই আনি লোৱাগে যোৱা কি অসমীয়া পৰম্পৰা কি আছিলে মানে এতিয়া আমাৰ কলেজত মানে অসমীয়া পৰম্পৰাটো মানে হেৰি ৰক্ষা কৰিছে পিছফালে বহি আছে তোমাৰ হাতখন নাই আৰু আমাৰ শিক্ষাগত বিভাগৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলে এইফালেদিও আছে আমাৰ বিভাগৰ ছোৱালী আমি এতিয়া জলপান খাম কাৰণ জলপান হৈছে আমাৰ অসমীয়া পৰম্পৰা হয়নে নহয় খাব লাগে খাওক মোৰ মূৰত থাকিব আমাৰ টেলেণ্টবোৰ ইমানে মানে কি ক'ম এখন টেবুলতে আমি ইমানখিনি নাচনী ফিট কৰি দিছোঁ মৰম চেনেহ 15জনী বুলি ক'ব লৈছিলোঁ প্ৰায় 10জনী নাচনী আমি ইয়াত ফিটিং কৰি দিছোঁ খাওক ইমান কেপাচিটি আছে মানে টেবুলত ঘৰ পালোহি আপোনালোকে দেখিলে আজি কি হ'ল কি নহ'ল গোটেই দিনটো হুলস্থুলৰ মাজতে গ'ল আৰু কলেজত আছোঁ যিহেতু ফোনটো উলিয়াই চাহটাৰ আগত কেমেৰা কৰি থাকিবলৈ বেয়া লাগে তথাপি ট্ৰাই কৰিছোঁ কৰিবলৈ আৰু সকলোকে দিছে পুৰস্কাৰ মানে যিসকলে নাচিছে পাৰ্টিচিপেট কৰিছে সকলোকে পুৰস্কাৰ দিছে আৰু আমাৰ জলপান দিছে খাবলৈ দেখিলে আৰু আজি আপোনালোকে গৰু বিহুৰ দিনাখন ব্লগটো পাব আৰু নতুন ব্লগ আহি থাকিব এইকেইদিন বিহু ব্লগ আশা কৰোঁ চাই ভাল পালে যদি চাই ভাল পাইছে লাইক কৰি দিব কমেণ্ট কৰি দিব তেন্তে আজিলৈ ইমানে নেক্সট ব্লগত লগ পাম বাই